হেল্ল' ফ্ৰেণ্ডছ, আজি মই অকণমান গুৱাহাটীৰ পৰা অলপ বাহিৰত ওলাই আহিছোঁ। দীপৰ বিললৈকে আহিছোঁ। দীপৰ বিলত অকণমান সময় কটাই যাম বুলি আহিছোঁ। আহকচোন, দীপৰ বিলত মানে অকণমান প্ৰাকৃতিক সৌন্দৰ্যৰ আমি অকণমান আনন্দ লওঁ। আৰু আপোনালোকেও মোৰ লগতে আহি থাকক। দীপৰ বিলটো অকণমান বহুত দিনৰ মূৰত চাই লওঁ এবাৰ। এয়া দীপৰ বিলৰ পাৰতে অৱস্থিত ভাংৰা গোঁসাইৰ মন্দিৰ। নতুনকৈ স্থাপন কৰা হৈছে এই মন্দিৰটো। এইখনেই ঐতিহাসিক দীপৰ বিল। সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত দীপৰ বিলখন বহু বিশাল এলেকা জুৰি আৱৰি আছে। ভিন ভিন ঋতুত দেশ বিদেশৰ পৰা অহা নানা পৰিভ্ৰমী চৰাইয়ে বিলটো মুখৰিত কৰি ৰাখে। বৰ্তমান বিলটো কিছু পৰিমাণে প্ৰদূষণৰ সন্মুখীন হৈছে। আমাৰ মানুহবোৰৰ ভুলৰ কাৰণেই বিলটোত থকা জলসম্পদবোৰ ক্ৰমাৎ হেৰাই যাবৰ উপক্ৰম হৈছে। এই সুন্দৰ জলাশয়টো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। সকলো ক্ষেত্ৰতে চৰকাৰৰ ওপৰত ভৰসা নকৰাকৈ আমাৰ মানুহবোৰেও কিছুমান নিজাববীয়াকৈ কাম কৰিব লাগে বিলখন সংৰক্ষণ কৰাৰ কাৰণে। বিলখনৰ ওপৰত এইখন নতুনকৈ দলং নিৰ্মাণ কৰা হৈছে। আৰু এয়া চাওক বিলখনৰ বিশালতা। বিলৰ মাজত সেই গছ কেইজোপা একদম সুন্দৰ ছবি এখনৰ নিচিনা লাগিছে, হয়নে? দূৰলৈ দেখাই পোৱা নাযায় বিলৰ পাৰটো। বিলৰ পাৰত থকা পাৰ্কখনত আমাক সোমাব দিয়া নহ'ল, কাৰণ কৰোণা বেমাৰ হোৱাৰ পৰা পাৰ্কখন বন্ধ কৰি ৰখা হৈছে। এতিয়া আমি বাইদেউ এজনীৰ দোকানত সোমাইছোঁ চাহ একাপ খাবলৈ।